আপুনি জানেনে যে ভাৰতবৰ্ষৰ আটাইতকৈ বয়োজ্যেষ্ঠ সোণৰ পদক বিজেতা খেলুৱৈগৰাকী কোন আৰু তেখেতৰ তেতিয়া বয়স কিমান আছিল আৰু তেখেত যে অসম সন্তানে আছিল আজিৰ অভিলেখত অসম সিৰিজত আমি ইয়াৰ বিষয়ে জানিব পাৰিম 2003 চনৰ জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হোৱা সদৌ অসম আপেছধাৰী প্ৰবীণ এথলেটিক্সত 10 কিলোমিটাৰ পথ দৌৰত ডিব্ৰুগড়ৰ অৰুণ চন্দ্ৰ দত্তই সোণৰ পদক লাভ কৰে আৰু আটাইতকৈ আকৰ্ষণীয় কথাটো এইটো যে তেতিয়া তেওঁৰ বয়স আছিল 82 বছৰ আকৌ 2003 চনতে এপ্ৰিলত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় প্ৰবীণ এথলেটিক্স প্ৰতিযোগিতাৰো 10 কিলোমিটাৰ পথ দৌৰতো সোণৰ পদক লাভ কৰে পিছত ভাৰতবৰ্ষৰ বয়স্কতম সোণৰ পদক বিজেতা হিচাপে অৰুণ চন্দ্ৰ দত্তৰ নাম লিমকা বুক অফ ৰেকৰ্ডছত অন্তৰ্ভুক্ত হৈছে গতিকে আজিৰ অভিলেখত অসমৰ ব্যক্তিজন হৈছে অসম সন্তান ভাৰতবৰ্ষৰ বয়স্কতম সোণৰ পদক বিজেতা অৰুণ চন্দ্ৰ দত্ত ধন্যবাদ